নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ। মই ভাৰ্গৱ টেক ইউটিউব চেনেলটোলৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ভিডিঅ', যিটো ভিডিঅ'ত আপোনালোকে গম পাব আপোনাৰ লিংক কৰা আধাৰ আৰু পান কাৰ্ডৰ ষ্টেটাছটো কেনেকৈ চাব পাৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ, যদি আপোনালোকে এই চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি কিবা ক'বলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আমি যিখন পান কাৰ্ডত নিজৰ আধাৰ কাৰ্ডখন লিংক কৰিছোঁ, সেই ষ্টেটাছটো জানিবৰ কাৰণে আমি পুনৰবাৰ মোবাইলৰ ক্ৰ'ম ব্ৰাউজাৰ বা অন্য এটা ব্ৰাউজাৰলৈ গৈ অ'পেন কৰিব লাগিব। তো ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি আমি ইয়াত লিখিম incometax.gov.in। তো আমি ইয়াত গুচি যাম। গুচি যোৱা মাত্ৰকে আমি ইয়াত দেখিবলৈ পাম ভেৰিফাই লিংক আধাৰ কাৰ্ড। ছেকেণ্ড অপশ্যনটোত আছে লিংক আধাৰ। থাৰ্ড অপশ্যনটোত যি দেখিব পাব লিংক আধাৰ ষ্টেটাছ, যিটো এই অপশ্যনটোত ক্লিক কৰিম। লিংক আধাৰ ষ্টেটাছ ইয়াত পপ আপ হ'ব। যিখন পান কাৰ্ডত আপুনি আধাৰ কাৰ্ডখন লিংক কৰিছে, সেই পান কাৰ্ডখনৰ নাম্বাৰটো ইয়াত লিখিব লাগিব। তো আমি ইয়াত লিখিম। এতিয়া ইয়াত আমি আমাৰ লিংক কৰা আধাৰ কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰিম। সম্পূৰ্ণভাৱে এণ্টাৰ কৰাৰ পিছত আমি ইয়াত দেখিবলৈ পাম ভিউ লিংক আধাৰ ষ্টেটাছ। আমি এই অপশ্যনটোত ক্লিক কৰিম। যদি আপোনাৰ আধাৰ কাৰ্ডখন পান কাৰ্ডৰ সৈতে সম্পূৰ্ণ সফলতাপূৰ্বকভাৱে কমপ্লিট হৈছে, তেতিয়াহ'লে আপোনালোকে এইটো দেখিবলৈ পাব, ইয়'ৰ পান নাম্বাৰ, যিটো পান নাম্বাৰ হয় ইজ লিংকড টু আধাৰ নাম্বাৰ, যিটো আপোনাৰ আধাৰ নাম্বাৰ হয়, তো এনেকৈ দেখুৱাব। আৰু যদি লিংক হোৱা নাই তেতিয়াহ'লে যদি প্ৰচেছিং চলি আছে তেতিয়াহ'লে তাত প্ৰচেছ বুলি দেখুৱাব। তো আমাৰ যিহেতু অলৰেডি লিংক হৈছে, তো আমি ইয়াত